হেল্ল' এভৰিৱান, মই আজি এটা প্ৰডাক্ট দেখাইছোঁ। এইটো বিশেষকৈ মোৰ মেকআপৰ ক্ষেত্ৰত খুবেই প্ৰয়োজন। এইটো আগাৰো প্ৰডাক্ট হয়। এইটো বিশেষকৈ মোৰ শান্তি বিয়াবিলাকত কিছুমানৰ প্ৰব্লেম হয় কি যে ছোৱালীজনীৰ মানে চেলাউৰি যেতিয়া অঁকা হয় তেতিয়া অকণমান প্ৰব্লেম হয়, কাৰণ কেলৈ তাহাঁতৰ চেলাউৰিখিনি প্ৰায়ভাগ থ্ৰেডিং কৰা নাথাকে। তো আৰু ৰছীয়েদি কৰিবও নোৱাৰি তেওঁলোকৰ থ্ৰেডিং। তেতিয়া শান্তি বিয়াৰ ক্ষেত্ৰত বিশেষকৈ কৈছোঁ, তেতিয়া এই বস্তুটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এইটো হৈছে আগাৰো প্ৰডাক্ট। এই প্ৰডাক্টটো এইটো থ্ৰেডিঙৰ কাৰণে হয়। এইটো যিটো দিছে এইটো থ্ৰেডিঙৰ কাৰণে দিছে এইটো প্ৰডাক্ট। আৰু এটা দি থৈছে এইটোৰ বদলি এইটো ইয়াত লগাই ল'ব পাৰে। এইটো মানে আপোনাৰ এইটো থ্ৰেডিঙৰ কাৰণে, আৰু এইটো হৈছে অন্য হেয়াৰ ৰিমুভাৰ কাৰণে। এইটো খুবেই প্ৰয়োজন হয়। এইটো বিশেষকৈ মেকআপৰ ক্ষেত্ৰত এইটো প্ৰয়োজন হয়, যিহেতু কিছুমানে ৰছী দি থ্ৰেডিং নকৰে, তেওঁলোকৰ ক্ষেত্ৰত এইটো ব্যৱহাৰ কৰিব পাৰিব। আৰু এইটোৰ সম্পূৰ্ণ চাৰ্জিঙত আহিব। এইটো আপোনালোকে এইটো ব্যৱহাৰ কৰিবৰ ক্ষেত্ৰৰ কাৰণে মই কৈছোঁ, যাতে এইটো খুব ভাল প্ৰডাক্ট হয়। ইয়াৰ প্ৰাইচটো আপোনাৰ 1500 লৈছে। ইয়াত 1500 লৈছে এইটো প্ৰাইচ। যদি ভিডিঅ'টো আপোনালোকে ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰো কৰিব। তো আজিলৈ আহোঁ, বাই বাই।